নমস্কাৰ, মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আমি এতিয়া যাই আছোঁ মিৰ্জাত কিয় যাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি জালুকবাৰী পালোঁ। এয়া হ'ল মিৰ্জা শ্বহীদ ভৱন, ভিতৰলৈকে যাই আছোঁ। সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত জিলা পৰ্যায়ত বঁটা প্ৰদান অনুষ্ঠান। ঘৰে ঘৰে তিৰংগা পতাকা শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ৭৫গৰাকী ছাত্ৰ ছাত্ৰীলৈ বঁটা প্ৰদান কৰিব আজি। আপোনালোকক দেখুৱাই আছোঁ। কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে আমি আপোনালোকৰ বিদ্যালয়সমূহৰ পৰ্যায়ত নতুন শিক্ষাবৰ্ষত কেনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে, কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লৈছিল, যাৰ কাৰণে আপোনাৰ বিদ্যালয়খন আপোনাৰ ক্লাষ্টাৰটোত শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আমাৰ এই কামৰূপ জিলাৰ এগৰাকী বিশিষ্ট ব্যক্তি, এগৰাকী ইতিহাসবিদ, এগৰাকী সমাজ সচেতক ব্যক্তি আজি এতিয়া একবিংশ শতিকাত বা নতুন শিক্ষানীতিৰ আধাৰত বিদ্যালয়সমূহে এটা নতুন ধৰণে গতি লাভ কৰিছে বা গতি লাভ কৰিবলৈ ওলাইছে। এই প্ৰেক্ষাপটত আমি বিদ্যালয়সমূহক বৰ্তমান অধ্যাপক ৰূপে উত্তৰ পূব অধ্যয়ন কেন্দ্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কৰ্মৰত হৈ আছে। ইয়াৰ পিছতে উৎসৱৰ ফলাফলত যি পঞ্চম স্থান লাভ কৰিছে তাৰ বাবে আমি বিদ্যালয় পৰিদৰ্শক মহোদয়ক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জ্ঞানখনত প্ৰতিটো ভাষা হিন্দী, অসমীয়া, ইংৰাজী, বেংগলী সকলো ভাষাৰে লেখা আহিছে। শিক্ষক ক'তটো কিমানখিনিত ল'ম, কি সাজে খুৱাব, এই কথাটো আপুনি চিন্তা কৰিছে? ইয়াত থকা 100% মানুহে এই কথাটো ভাবিছে নাই, ভাবে জানো? এতিয়া কোনটো চোলা পিন্ধিম নে এনেই পথাৰত যাওঁতে বজাৰত দৰে যি আছে তাত মানিছোঁ আৰু পিন্ধি আহিছোঁ নেকি? মুঠেও অহা নাই। ছাত্ৰ ছাত্ৰীখিনি এইবাৰ মই নাম মাতিবলৈ লৈছোঁ কমলপুৰৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অভিভাৱকসকল আৰু কণ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো খণ্ডকৈ দিব লগা হ'ল। কিবা ভুল হ'লে ক্ষমা কৰি দিব।